হাই গুড মৰ্নিং মোৰ পৰীক্ষা আহি আছে কাৰণে মই ভিডিঅ' দিব পৰা নাই আকৌ এটি ভিডিঅ'লৈ মই গাৰ্গি আপোনালোকক স্বাগতম জনাইছোঁ ৱেলকাম টু মাই ইউটিউব চেনেল গাৰ্গি চিল সূৰ্য মামা ইমান ধুনীয়াকৈ ওলাইছে মই এতিয়া শুই উঠি বাবাৰ লগত ফুৰিব যাইছোঁ মানে মৰ্ণিং ৱাক বলক মোৰ লগত ভিডিঅ'টো এখালৈকে চাই থাকিব দেই আমি ৰাতিপুৱা শুই উঠি খোজ কাঢ়িব লাগে খোজ কঢ়াটো আমাৰ শৰীৰৰ কাৰণে ভাল ফুলখিনি ইমান ধুনীয়া লাগিছে ৰব এপাহি ফুল ছিঙি লওঁ দেই এতিয়া মই ঘৰলৈ যাই আছো এই ফুলখিনি মই এতিয়া ঘৰলৈ লৈ যাম ঘৰ আহি পাই গলো এইডাল কি গছ আপোনালোকে চিনি পাইছেনে এইডাল তিতাৰ গছ এয়া কোমল পাত ছিঙি আছো আমাৰ ইফালে বাখা তিতা বুলি কোৱা হয় এই পাতবিলাক কেনেকৈ খাব লাগে আপোনালোকক মই কৈ আছো দেই এই গছডালত ফুলো ফুলে আইও ইমান ধুনীয়া লাগে ফুলবোৰ এতিয়া মই পাতবিলাক ধুনীয়াকৈ ধুই ল'ম এইবাৰ মই পাতখিনি ধুই ল'লোঁ আৰু এয়া কলপাত এইখিনি মই এতিয়া কলপাতত সজাই ল'ম তাৰপিছত এবাৰ মই ধুনীয়াকৈ মেৰিয়াই ল'ম এতিয়া মই দুয়োটা মূৰ বান্ধি ল'ম এয়া বন্ধা হৈ গ'ল এইবাৰ মই এইখিনি জুইৰ ওচৰত থৈ দিম এই পাতখিনি ভাপতে দিব লাগিব পাতখিনি ধুনীয়াকৈ সিজি গ'ল এইখিনি মই এতিয়া ওলাই ল'ম
ৰসখিনি ইয়াতে চিপি ল'ম এয়া হৈ গ'ল ইয়াতে মই অলপমান নিমখ দিম এতিয়া মই ধুনীয়াকৈ লৰাই দিম এইখিনি মই এতিয়া খাম দেই এই ৰসটো ৰাতিপুৱা খালী পেটত খাব লাগে আমাৰ কৃমিৰ কাৰণে এইটো বহুত উপকাৰী অলপ অলপ তিতা লাগিছে কিন্তু তথাপিও আমি খাব লাগিব আমাৰ ভালৰ কাৰণে এয়া মই খাই পেলালো এতিয়া মই কিতাপ পঢ়িম বেজিনো কেলে মনানো কেলে ধন ভৰাবলৈ ধনো কেলে হাতী কিনিবলৈ হাতীনো কেলে উঠি ফুৰিবলৈ উঠিলেনো কি হয় বৰ মানুহ হয় হাতীত উঠি পানীৰাম ঘৰলৈ যায় আলি বাটৰ মানুহে ঘূৰি ঘূৰি চাই কেনেকুৱা লাগিল মোৰ কবিতাটো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা বাই বাই